কবরস্থানের মাটির পানি না খাও, কবরস্থানের পানি না খাও, কবরস্থানের পানি আমি না খাও। খগন তালুকদার হাই হাই, খগন তালুকদার হাই হাই, খগন তালুকদার হাই হাই। আমি কবরস্থানের পানি না খাও, কবরস্থানের পানি না খাও। যিখিনি কৰি আছে এতিয়া বৰ্তমান মানে যিখিনি ৰাজহুৱা আলোচনা কৰিছে এটা আপোনাৰ যিকোনো এটা হেৰি বনাব হ'লে সেইটো আলোচনা কৰি বেলেগ মাটি এটা দিছিলে। এইটো কবৰস্থানৰ বাউণ্ডাৰী ধৰ কাৰোবাৰ ব্যক্তি স্বাৰ্থৰ কাৰণেতো এটা কবৰস্থান ধ্বংস কৰিব নোৱাৰি পাৰি জানো কওকচোন? গোটেই ৰাইজে কৈছে নামানে। না আমিতো ইনফৰমেশ্যন যিটো পালোঁ মই আপোনাক কৈছোঁ আপোনালোকৰ লগত যে যোগাযোগ কৰিছিলে কোনে যোগাযোগ কৰিছিলে ইয়াৰ ৰাইজৰ হৈ পেলাই? হয় মাটি 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 কোনে দিছিলে? মাটি দিয়া ব্যক্তিজনৰ নাম কালি মুন্তাজ আলী কৈছে সি মাটি দিয়া নাই, সি জোৰ জবস্তি দিছে বুলি কৈ আছে। ইঞ্জিনিয়াৰ জোৰ জবস্তি বলে দিছে, গোটেই ৰাইজৰ সন্মুখত কৈছে। কালি বোলে আকৌ আলোচনা কৰিছে ৰাইজৰ সন্মুখত তেখেতে কৈছে ইঞ্জিনিয়াৰ ৰেকৰ্ডিং আছে। সি কৈছে মই যোৱা নাই, নিজে আপোনালোকে হেৰি আপোনালোকে আহকচোন ঘটনাস্থলীত আহক। ইয়াত কিন্তু পৰিৱেশটো খুব ভয়ংকৰ হৈ আছে, গতিকে আনকণ্ট্ৰল হৈ গ'ল। কিমান টাইম লাগিব? ঠিক আছে অ'কে আমি ইয়াতে আছোঁ, আপোনালোকে আহক। পৰিৱেশটো খুবেই বেয়া হৈ আছে আৰু এটা বস্তু আমি বেয়া পাইছোঁ এইটো এটা চাওক এটা অনুষ্ঠান হয়, কবৰস্থান এটা অনুষ্ঠান হয়, এটা অনুষ্ঠান ধ্বংস কৰি পেলাই যিকোনো এটা বস্তু বনাব নোৱাৰি। গতিকে এই বস্তুটো বহুত বেয়া হৈছে। ৰাইজৰ কেতিয়াবা ৰাইজৰ অল্টাৰ কাম কৰিব নোৱাৰিব। গতিকে এইটো ঠিক আছে পৰিৱেশটো খুবেই বেয়া হৈ আছে, আপুনি আহকচোন। আছোঁ আমি আধা ঘণ্টা আমি অৰ্গেনাইজেশ্যনৰ হওঁ, আপুনি আহিব হা। মধ্যম তিনিচুকীয়া হয়, এটা ৱাটাৰ চাপ্লাই এটা আহিছে, সেইকাৰণে কেছকাল চলি আছে আগৰ পৰাই। পাছত গোটেই গাঁৱৰ মানুহে মিলাই এটা মিটিং কৰিছে, মিটিঙত মুন্তাজ আলীক মাতিছে, সি অহা নাই। মিটিঙত ৰাইজে চিলেক্ট কৰি এটা মানুহক দিছে, গোটেইকেইটা ৰাইজৰ চিগনেচাৰ লৈ। সেইটো গগন তালুকদাৰে মানা নাই, সি নিজৰ ব্যক্তিগত মতে মুন্তাজ আলীক দি আছে কবৰস্থানৰ মাটিত। তাৰ পাছত ইয়াতে কালি আহি বন্ধ কৰিছে, সিহঁতে ধমকি দিছে পুলিচ দি উঠাই লৈ যাব। আৰু মুন্তাজ আলী নিজে কৈছে মোৰ কোনো ইণ্টাৰেষ্ট নাই, গগন তালুকদাৰে মোক দি আছে, আকৌ তোমালোকে কোনোবা কৰিলে মই পুলিচ দি উঠাই লৈ যাম।